Hello everyone, welcome to my YouTube channel. তো বন্ধুসকল আজি আমি গৈ আছো আমাৰ হুজাই ইলেক্ট্ৰিক অফিসত আৰু আমাৰ আজি লাষ্ট ডিউ ডেট আৰু হেতু কাৰণে আমি আজি উলাই গৈছো আমাৰ ইলেক্ট্ৰিক অফিসত আমি আমাৰ বিলটো ইলেক্ট্ৰিকৰ বিল দিবলৈ আৰু বন্ধুসকল আমি ইলেক্ট্ৰিক অফিসত কেনেকৈ গৈ পেলাই বিল দিও আপোনালোকে চাই থাকিব আৰু এতিয়া আমি লাহে লাহে গৈ আছো কাৰণ যেহেতু আমাৰ লগত কোনো নাই আমি অকলে গৈ আছো বলক আমি ভিডিওটো স্টাৰ্ট কৰো নাই এতিয়া বন্ধুসকল আমি লাহে লাহে তেল ডিপুত আহি গৈছো কাৰণ আমাৰ গাড়ীখনক অকমান তেল দিব লাগে অকমান কিবা এটা খোৱাব লাগে এতিয়া আমাৰ তেল ডিপুত তেল ভৰা হৈ গল আৰু এতিয়া আমি লাহে লাহে ওলাই যাওঁ হুজাৰ ফালে কাৰণ বজাৰৰ টাইম আছিলে ভাবিছিলো অকমান আগত যাওঁ কাৰণ ওলাতে অকমান লেট হৈ গৈছে আৰু বন্ধুসকল আমি যেহেতু ইলেক্ট্ৰিক বিল দিম আপোনালোকে চাব খাই পাতিব লাগে যেহেতু আপোনালোকে চাওক বন্ধুসকল যে আমাৰ চৰকাৰে আমাক ইলেক্ট্ৰিক দিয়ে সেইটো বিনিময় আমি বিল দিব লাগে কাৰণ বিলটো দিয়াত আমাৰ ভাল আমি সদায় বিজলী পাই থাকিম আৰু হেতু কাৰণে আমি বিল দিব লাগে আজি যদি আমিও মানে ইলেক্ট্ৰিক বিল নিদিও তেতিয়াহলে আমাক কেতিয়াবা আহি পেলাই আমাক ইলেক্ট্ৰিক কাটি দিব তাৰপিছত বহুত প্ৰব্লেম হৈ যাব কাৰণ আজিকালি আমাৰ সবৰ ঘৰতে ইলেক্ট্ৰিক থাকে হেতু কাৰণে বন্ধুসকল বলক এতিয়ালে আমি লাহে লাহে গৈ থাকো আপোনালোকে চাই থাকক There's no doubt, gotta get out of this small town. You took my heart from me, now you're everywhere I see. Set me free, let me fly, let me find new kinds of highs. We're just wasting here, waiting for. আৰু বন্ধুসকল এতিয়া আমি আহি পাই গলো ইছলামনগৰ এয়া হৈছে আমাৰ ইছলামনগৰ মাৰ্কেট এতিয়া আমি ইছলামনগৰ পাই গলো আৰু চাওক ইছলামনগৰ বজাৰ কেতিয়াবা মানে চেষ্টা কৰিম বন্ধুসকল আমি ইছলামনগৰ মাৰ্কেটটো দেখুৱাবলৈ ইয়াত বহুত ভাল মাৰ্কেট বন্ধুসকল বহুত প্ৰব্লেম হৈ যায় যেতিয়া মই নিজে গাড়ী চলাই পেলাই নিজে ভিডিঅ' শ্বুট কৰোঁ তেতিয়াহ'লে বহুত প্ৰব্লেম হৈ যায় বন্ধুসকল আৰু কি কৰিম আপোনালোকক দেখুৱাব লাগে লাহে লাহে গৈ আছো বন্ধুসকল 30-40 স্পীডত গৈ আছো ইমান স্পীডত যোৱাও নাই আৰু আজিৰ ভিডিঅ'টোৰ মানে মেইন উদ্দেশ্য হ'ল যে ভাবিলো যে হুজাই গৈ আছো ইলেক্ট্ৰিক অফিচত বিল এটা দি আহোঁ নাম হল ডিব্ৰু পুল বুলি কয় আৰু আমি ডিব্ৰু পুল আহি পাই গলো আৰু বন্ধুসকল এটা কথা মানে বন্ধুসকল আপোনাক দেখুৱাই দিওঁ এই চাওক বন্ধুসকল এয়া হৈছে মৰকজ এই চাওক মৰকজ আৰু মৰকজ একাডেমি ইংলিছ HS স্কুল হায়াৰ ছেকেণ্ডাৰী স্কুল বন্ধুসকল এইটো হয় আৰু কেতিয়াবা চেষ্টা কৰিম বন্ধুসকল আমি আপোনালোকক মানে মৰকজ দেখুৱাবলৈ চাওক বন্ধুসকল এটা কথা বন্ধুসকল আপোনালোকে চাওক যে আপোনালোকে হাম হস্পিটেল নাম শুনিছে নিশ্চয় এয়া হৈছে হাম হস্পিটেল এই চাওক এয়া হৈছে হাম হস্পিটেল আৰু ভিতৰৰ ফাল বন্ধুসকল বহুত ডাঙৰ হয় আৰু আমি ৰোড সাইড দেখুৱাই আছো আমি হেতু চেষ্টা কৰিম কেতিয়াবা আমাৰ ভিডিঅ'ত যে আপোনালোকক দেখুৱাবলৈ
পেজৰ নাম হ'ল আদৰ্শ বজাৰ আৰু এই চাওক বন্ধুসকল আৰু এটা আজমলৰ মানে হেৰি আজমল ল কলেজ এইটো হ'ল আজমল ল কলেজ আজমলত তেনেকে আমাৰ হোজাই জিলাত বহুত আছে আৰু বেলেগ বেলেগ জিলাতো আছে আমি গম পাওঁ অসমত কেইবা এটা ঠাইত আছে আৰু আমি এতিয়া হোজাই আহি পাই গলো আৰু আমাৰ বদৰুদ্দিন সাহাবৰ ঘৰ হৈছে এইটো লেফট সাইডত গৈ পেলাই এই চাওক আপোনালোকে এখন টেম্পু ওলাই আছে এইটো সাইডত গৈ পেলাই এই চাওক এইটো হ'ল ৰাস্তা তেনেকে গৈ পেলাই আপোনালোকে চাব পাৰে আমাৰ হোজাই আমাৰ নীলবাগানৰ পৰা বেছি নীলবাগানৰ হোজাই বেছি ডিষ্টেন্স নহয় 7-8 কিলোমিটাৰ ডিষ্টেন্স হ'ব বেছি ডিষ্টেন্স নহয় আৰু এতিয়া বন্ধুসকল লাহে লাহে আমি হোজাই পাই গলো তেতিয়াহ'লে বলক বন্ধুসকল আমি আমাৰ ইলেক্ট্ৰিক অফিচত গৈ পেলাই লগ পাই আছো যেহেতু এতিয়া টাউনত আহি সোমাই গৈছো বহুত ট্ৰাফিক হয় এতিয়া মানে গাড়ী চলোৱাটো বহুত এটা প্ৰব্লেম হয় কেতিয়াবা ট্ৰাফিকে পাই গ'লে দিগদাৰী হ'ব আৰু হ'ল এইটো হ'ল আমাৰ বিশাল আমাৰ হোজাই জিলাৰ বিশাল আৰু বন্ধুসকল এতিয়া আমি ফাইনেলি আহি পাই গলো ইলেক্ট্ৰিক অফিচত আৰু বলক তেতিয়াহ'লে লাহে লাহে এই চাওক বন্ধুসকল আমাৰ ইলেক্ট্ৰিক অফিচৰ এইখিনি ট্ৰেন্সফৰ্মাৰ আছে এইখিনি আৰু অকণমান ফোনটো দেখুৱাই দিছিলোঁ আৰু বন্ধুসকল তেতিয়াহ'লে বলক এতিয়া আমি বিলটো দিওঁগৈ আপোনালোকে চাই থাকক বন্ধুসকল এতিয়া লাইনত থিয় হৈ আছোঁ বিল লৈ পেলাই আৰু এই চাওক আমাৰ বিল বহুত रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का এই চাওক বন্ধুসকল আমিও লাইনত থিয় হৈ আছোঁ এতিয়া আহিছোঁ আৰু কি কৰিম থিয় হ'ব লাগে লাইন বাই লাইন যাব লাগে আৰু ইলেক্ট্ৰিক অফিসটো হ'ল আমাৰ হোজাই জিলা থানা বন্ধুসকল এতিয়া আমাৰ ইলেক্ট্ৰিক বিল দি দিলোঁ এতিয়া আৰু লাহে লাহে যাওঁগৈ मुंह से सुपारी निकाल के बात कर रहे बाबा আৰু এতিয়া অকণমান যাব লাগে আমাৰ শংকৰ নগৰ দেৱ আৰু তেতিয়াহ'লে বলক গৈ থাকোঁ এইটো হ'ল আমাৰ অকণমান শ্বৰ্টকাট টাউন ফালে গ'লে বন্ধুসকল মানে বহুত ট্ৰাফিক হয় সেইটো কাৰণে মানে অকণমান শ্বৰ্টকাট লৈ ল'লোঁ আমাৰ শ্বৰ্টকাট বন্ধুসকল আমাৰ হাসিব স্কুল হোজাই জিলা হোজাই হাসিব স্কুল এইটো হাসিব স্কুল ফাইনেলি আমি ইলেক্ট্ৰিক বিল দি আহি গলো আৰু বন্ধুসকল এটা কথা আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ভিডিঅ' ইমানখিনি আছিল আজি ইমান সৰু ভিডিঅ' এটা আছিলে আৰু তেতিয়াহ'লে আমাৰ ভিডিঅ'টো ইমানখিনি আছিল আজিৰ সৰু ভিডিঅ' এটা তেতিয়াহ'লে আজিৰ কাৰণে ইমানখিনি টাটা